মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱাই উঠিছোঁ মানে, আৰু আজি বিশ্বকৰ্মা পূজা, সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু মানে আজি আমাৰ এই বাচন কেইটামান ধুমৰো মই গাইছ ধুই পেলাই কোম্পানীত যাই আছোঁ। কোম্পানী এটা খানা আছে, তাকে মাতিছে। আমাৰ মানে আমি কাম কৰি কোম্পানীতে খানা মাতিছে আৰু আমাক মাতিছে, সেইকাৰণে তাকে যাব লৈছোঁ। আৰু যাৱাৰ আগতে চাইকেলখন অকণমান ধুই লওঁ, পাছত লগ পাই আছোঁ। ফাইনেলি আমি জোক আহিম বুলি ভাবিছিলোঁ। আমি আমাৰ কোম্পানীত আহি পালোঁ আৰু ভিতৰলৈ যাই আছোঁ। ঐ চাওঁ গাইছ, আমি ভিতৰত সোমালোঁ আৰু আজি কি ধুনীয়া কৰিছে চাওঁ ভাই। ঐ ভাই গাছ কি কৰিবি আৰু অকণমান প্ৰসাদ খাওঁ দে আৰু। আমাৰ বগাই ডাঙৰ মাৰি গৈছে আগৈ তাকে বাপ অ'ৰা থিয়া দি আছোঁ যা লাজ কৰিছা দে 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 খা 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 বা কলাই আমাৰ প্ৰসাদ আনবা গৈছে, খাব আজি। আমি তাৰ পৰা প্ৰসাদ চসাদ খাই আহিলোঁ। এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু আমি যাই আছোঁ এতিয়া এটা বঢ়িয়া জেগাক। আৰু ক'ত যাই আছোঁ আপোনালোকক কৈ আছোঁ অলপ দেৰিকৈ। তো গাইছ, আমি কোম্পানীৰ পৰা আহিলোঁ আৰু এতিয়া আমি এনেকুৱা এডোখৰ জেগাত যাবলৈ ওলাইছোঁ না, ইমান ধুনীয়া লাগে তাকে যাই পেলাই। আৰু তাতে মানে ড্ৰাইভাৰ গেলাৰ কি বুলি কয় সেইটো, হা তাতে মানে ডাঙৰ ডাঙৰ গাড়ীবিলাকৰ কি বুলি কয়, গাড়ীবিলাকৰ মালিকখন তাৰ বহুত ডাঙৰ বিশ্বকৰ্মা পূজা হয়, তাকে যাই আছোঁ। তো আমাকো অলপমান মাতছে আৰু লগৰ ছোৱালী ইমানেই নহয় দেচোন। আমাৰ এখন ড্ৰাইভাৰ এটা আছে, এখানে তাতে গাড়ী চলাই আৰু ইয়াৰ মালিকে মাতিছে, আমাকো মাতিছে। আমাৰ বোলে ভিডিঅ' চাই ভাল লাগে সেইকাৰণে মাতিছে। তো আমি তাকে যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইছ, আমি আহি বাবুনিগাঁও পালোঁ আৰু আহোঁতে মানে বেছি দেখা নহ'ল, মানে এটাই ৰাস্তাৰ কিমান দেখাবি সদায়, সেইকাৰণে দেখালোঁ। তো ইয়াতে বাবুনিগাঁও আহি পালোঁ, ইয়াতে গাড়ীত উঠিম আৰু ইয়াৰ দোকানবিলাকত কিমান মালা আছে চাওঁ গাইছ। বিশ্বকৰ্মা বুলি আজি সকলো হয়, মালা বিশ্বকৰ্মা। আজি বিশ্বকৰ্মা সকলোকে শুভেচ্ছা জনালোঁ। এইবোৰ গাড়ীবিলাকত মানে ঠগা মালা চাৰা লাগি পেলাই মানে কিবা ঠগা কৰি থৈ দিছে গা। আমাৰ গাড়ীত উঠিলোঁ এতিয়া। আমি আহি বিজয়নগৰ পালোঁ আৰু ইয়াৰে অলপমান চাই লওক আৰু কি চাব লাগে। এই মানে বিশাল মাৰ্কেট, বম ডাঙৰ মাৰ্কেট এখন, ইয়াৰ ভিতৰে মানে চব বস্তু পায়। আৰু আমাৰ ক'লে আজি মানে ভিডিঅ'টো আৰম্ভ কৰি ইটানকলৈকে অলপ মানে কোৱাই নাই, কি বোলে কিবা এটা ইটান ক'বাৰ মন গৈছে, সেইকাৰণে ক'ব বোলে। বাছত এতিয়া কিবা বেলেগ মজা লাগে। কেনেকুৱা মজা লাগে জানা? তাৰমানে পিছত বহি কিবা হেৰি বাছখনৰ চিটখন ওপৰত দেখি মানুহটো উঠি আহি থাকে যায়। বাছত যিটো মজা পায় সেইটো থাৰতো নাপায়। স্প্ৰিং আৰু আমি স্প্ৰিঙত থাকি এনেই ভাল পাওঁ। স্প্ৰিং কলাই আৰু গাড়ীখন যদি স্প্ৰিঙো নকৰে, নিজে স্প্ৰিঙত ধৰণা হৈ থাকে। অলপ ঠগা আছে আজি মানে বোলে মনটো অলপমান দুখ লাগি আছে। কিয় দুখ লাগি আছে তো আগত যাই পেলাই কৈ আছোঁ। এতিয়া আমি মানে কি কৰা, বাছত মানুহ আছে, মানুহ চাওঁ মানুহ সেইগিলা কি যাই থাকোঁ বলক। পিছজাল আছে এই গেছ কোম্পানী, তো ইয়াৰ পেৰে মানে গেছৰ চিলিণ্ডাৰ গেলা গাড়ী লৈ যাওঁ হয়। ইয়াতে মই গাড়ী চলাম, এইবিলাক গাড়ী আছে গোটাই, আৰু ভিতৰতে এইবিলাক গোটাই গাড়ী গেলা ওপৰখনটো অলপ ওলাই আছে। গাড়ীয়ে গাড়ী আৰু আমি য'ত যাই আছোঁ তাতো গাইছ গাড়ীয়ে গাড়ী কিমান চাবি গাড়ী, গোটাই ডাঙৰ গাড়ী। বগা তাতে যি হেৰি গেছৰ কোম্পানীত আছিল, তাতে মই গাড়ী চলাইছিলোঁ। গাড়ী চলাই সৰুত চলাইছে, মই জন্মতে গাড়ী চলাইছোঁ, বুজিছে নাই? কেছে যাব দেচোন, তই গাড়ী চলালে গাড়ী চলাই পাইছা তই কোনোবা দিনা? বাইকখানে চলাব নাজানে আৰু সি গেছৰ গাড়ী চলাব, সি উল্টাই বাইক চলালো, NS চলাওঁ, KTM চলাওঁ। NS লাগবা নাই এনে
বৈদ্যুতে পেৰা গাইছ এনে চানলাইট নাই আৰু শিখৰ মেইন গাড়ী চলাব এতিয়া আমি নিমিলো বাছৰ পৰা আৰু গাইছ আমি আহি মানে আহি পালোৱে আৰু অলপমান আছে অলপমান আগত দেখি যাব লাগিব তো এইফালে যাই আছোঁ ৰাস্তাটো পাৰ হৈ লওঁ বলক আৰু ইয়াৰ আগতে আছে এখন বম ডাঙৰ শ্বপিং মল মানে ডিকেথলন তো তাতে যাবি নেকি ক'লা ডিকেথলনত যাবি নেকি গাইছ আমি আগলৈ যাই আছোঁ আজি গোটাই দোকানকেইটাত গাইছ মালাই কিবা এটা ভাল লাগছে কিন্তু চ' গাইছ ফাইনেলি আমি আহি পালোঁ আজাৰা ৰেল ষ্টেচন আৰু আগৰ ফালে অকল ৰেল কিমান ৰেল চাবি গাইছ ৰেল তো তাকালুকিত অলপ মানে যাই আছোঁ আৰু তাকালুকি অলপমান আগেদি যাওঁ এইফালেদি আগেদি যাই পেলাই মানে য'ত মালবিলাক ৰখা হয় গুদামগেলা য'ত আছে তাকে যাম তাতে মানে মালিকবিলাক আছে তো যাই থাকোঁ তো গাইছ গাড়ীৰ লাইন আৰম্ভ হ'লেই আৰু এনেকুৱা গাড়ী আৰু চব গাড়ীতে মানে মালা চালা চাজিছিলে মানে ধুনীয়া লগা থৈ দিছে আৰু চব গাড়ীতে মালা আছে আৰু আগত গেলিহে মানে আচল হেৰিটো হ'ব আৰু পূজা আগত দেখি আৰু মানে তামান গাড়ী আছে ইয়াতে গাড়ী তো গাইছ এইটো আজাৰাৰ হেৰি গাড়ী ৰখাৰ ৰেক পইণ্ট হয় ইয়াতে বহুত গাড়ী থাকে বহুত দূৰৰ পৰা আহে গাড়ী আৰু ইয়াতে 6 চকাৰ পৰা আৰম্ভ কৰি 12 চকা 24 চকা 22 চকা আৰু বাহিৰৰ পৰা বহুত বস্তু আহে চাউল দালি আটা চেনি এইবিলাক বহুত বস্তু আহে আৰু আমি আগলৈ যাই আছোঁ গোটেইবিলাক সিহঁতে পিছত আছে আমি বগা আৰু মই আগত আহি আছোঁ অলপমান আৰু এইফালৰ এইফালৰ পৰা পৰা বহুত আছে এখন পাহাৰ চাই লগে শিক থকা ইয়াতে আমাৰ ঘৰৰ মানুহ আছে কিন্তু আমি আহি মানে ইয়াতে মালিকৰ গুদাম এটাত সোমাল গৈছোঁ ইয়াতে বস্তুবিলাক ৰখা হয় ৰেলপেৰে আনি পেলাই আৰু আমাৰ ইয়াতে আছে মালকেইটা তো গাইছ আৰু মানে ইয়াৰে গুদামত বহুত বস্তু ৰখা হয় চেনি আৰু চিমেণ্ট আৰু মানে দেখি আছোঁ আৰু এটা অহাৰ লগে লগে এটা লাডু এটা বেছি ভাল লাগে খাই এটা আৰু এইবিলাক চব তো গাইছ আমাৰ কলাই বোলে কিবা এটা কয় গাইছ মোক বহুত টাইমৰ পিছত দিলে মোক অলপ দেৰি হৈছিল দে আহোঁতে সেইকাৰণে গাইছ লাৰু হেন মই ভিডিঅ'টো আহিলোঁ তো গাইছ অলপমান আপোনালোক দেখাই আছোঁ আৰু মোৰ পিছফালে এইবিলাক গোটেই চেনি হয় আৰু কোনোবাক যদি এইবিলাক চেনি দালি আৰু চাউল আছে যদি কম দামতে অলপমান লাগে আজাৰা ৰেক পইণ্টৰ ওচৰতে আছে গুদামটো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াতে আছে আমালোক যিজন প্ৰথমতে দেখিছিলোঁ ড্ৰাইভাৰ সি তাৰমানে ইয়াতে গাড়ী চাড়ী চলি থাকে আমাৰ গাঁৱৰ মানুহবিলাক বেছিভাগ ইয়াতে কাম কৰে সেইকাৰণে মাতিলে আমিও আহিলোঁ অলপমান ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু মোৰ পিছফালে আছে আৰু গোটাই এইবিলাক চেনি এইবিলাক চেনি আৰু এইবিলাক হ'ল চাউল আৰু দালি আৰু আছে দালি আছে ভিতৰত আছে মই দেখাই আছোঁ তো আগফালে আছে দালি তো এইবিলাক হ'ল দালি তো মই গাইছ মই এক বস্তা দালি লৈ যাম ঘৰৰ কাৰণে চুৰ কৰি নিবি নেকি তই মই এই বস্তা লৈ যাম ঘৰত তো ই গেলে বাহিৰত মই লৈ যাম বাহিৰত মাৰি খাবি বাহিৰত মাৰি খাবি বাহিৰত এই বিহাৰী হয় গোটাই মাৰব তোক মাৰবতে বিহাৰী গোটাইতে তোৰ আদালো হাত চিন নাপাওঁ কৰিব তে গম পাইছে না হয়তে থবা আহিলে গাইছে আৰু ভয় লাগছে কলা আৰু গিয়া সাংকে চাতে মোক সেনেকৈ নাচাবি আৰু গাইছ বহুত বস্তু দেখাবলৈ আছে এইটো ভিডিঅ'টো সকলোৱে মানে স্কিপ নকৰাকৈ চাই থকা ভিডিঅ'টো বহুত মজা লাগিব চাই কেনে আৰু আগত দেখি আৰু বহুত বস্তু আছে সেইবিলাক দেখাই আছোঁ গাইছ ইয়াতেতো গাড়ীবিলাকত পূজা কৰিব আছে পূজা কৰিব আছে ডাঙৰ পূজা ভগাইছে যেতিয়া চব মালিকবিলাক আহিব তাৰমানে মালিকবিলাকে গাড়ীবিলাকত পূজা কৰিব আৰু বৰ এটা খানা আছে গাইছ খানা চানা খাই তো ইয়াতে যিমানবিলাক কথাটো হেৰি কি বুলি কয় গুদাম আছে দিনটো দেখালেও শেষ নহয় তাৰ পৰা ওলাই আহিলোঁ আমি আৰু আগত যাইছোঁ ইয়াতে পূজা কৰিছে তাৰলৈকে যাই আছোঁ আৰু বগা আৰু লাম্বু ভাই আগত যাই আছে
তো গাইছ আমাৰ কিবা অলপমান ভোক লাগছি সেইকাৰণে হোটেলত কিবা খাবলৈ আহিলোঁ আৰু খাওঁ তো গাইছ হোটেলত কিবা খাব সুধিলোঁ পৰঠা চৰঠা খাওঁ বোলো নাই বোলে কি কৰিব ৰাখছি মাখা তো বেলেগ এখনকে যাওঁ আৰু ইয়াৰে অলপমান নাজাৰাটো চাই লওক মানে এতিয়া আকৌ মানে হেৰি দেখা নাপাওঁ আৰু গছ গছনি নাই ইয়াতে মানে অকল গাড়ীয়ে গাড়ী পলাই সেনকে কিয় থাকা দে তাৰ দেখি চাই লওক গাড়ী এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন মাহো না গাড়ীয়ে গাড়ী চকৰি চাওঁ লড়কি হে লড়কি এইবিলাক ৰেল মই এটা কথা কওঁ এইবিলাক বস্তু যদি মানে গাড়ী ঘোঁৰাবিলাক নহ'লা হয় যদি ড্ৰাইভাৰ নহ'ল হয় যদি গাড়ীবিলাক মানে ৰেল এখনৰ বস্তু কিছুমান আহে বস্তুবিলাক যদি গাড়ী দি নিনিলা হয় মানে আমাৰ মানে খোৱাটো মুস্কিল হ'ল হয় চ' মানে ড্ৰাইভাৰগিলাৰ কাৰণে আজি এটা বিশেষ দিন ড্ৰাইভাৰবিলাকৰ কাৰণে যিবিলাক মানে লোহাৰ বস্তুহে বিশ্বকৰ্মা বুলি কোৱা হয় না ত' লোহাৰ বস্তুবিলাকক মানে বিশ্বকৰ্মা বুলি কোৱা হয় আৰু এটা ড্ৰাইভাৰবিলাকক এটা চেলুট দিব লাগিব মানে ধন্যবাদ সিহঁতৰ কাৰণে আমি আজিলৈকে মানে এনেকৈ থাকিব পাৰিছোঁ খাই বৈ নহ'লে আৰু মানে চব বস্তুৱেতো মানে হেৰি কৰিব নোৱাৰি গাইছ মানে অলপমান সেই আৰু এইবিলাক বস্তু কেনেকৈ বুজাওঁ মই আপোনালোকক মই নিজে বুজাব পৰা নাই কিন্তু মই নিজে বুজি পাই আছোঁ কিন্তু আপোনালোকক বুজাব পৰা নাই বস্তুটো চোৱা ড্ৰাইভাৰ নহ'লে আমাৰো নাই ইয়াত এইবিলাক বস্তু যদি মানে যদি গাড়ী নহ'লে ড্ৰাইভাৰ নহ'লে আমিও আৰু কি খালোঁ মাটি ড্ৰাইভাৰক চেলত আজি কলা আৰু লাম্বুৰ ৰেলত তলে দি গৈছি কলা আৰু লাম্বু ৰেলত তলে দি গৈছি আৰু তই লাম্বুৱে বহুত ভোক লাগছি আৰু কাষতে মানে খিচাৰি হৈ আছে তাকে বিশ্বকৰ্মা পূজাত খিচিৰি মেইন বিশ্বকৰ্মা পূজাত মানে খিচাৰিটো মেইন তো তাকে যাই আছোঁ আৰু এতিয়া অলপমান তাতে লগ পাই আছোঁ ফুলনি মানে বাগিচা আছে আৰু গাইছে কিছুমান এইবিলাক ফুল এইটো হাঁহ মেইন আৰু এইটোৱে হ'লে ষ্টেচনটো আৰু ৰেলগেলা আছে বে আৰু আগত আছে আমাৰ কুৰমাজি আৰু তাতে মানে খিচাৰি খুৱাই আছে খাওঁ আৰু ইয়াতে পূজা হৈ আছে দিলে খিচাৰি আৰু কলা নাই খাব লাগছে দেখাই পেলাই লগ পাই আছোঁ গাইছ তো গাইছ মোৰ খাৱা হ'ল আৰু কলা আৰু খায়ে আছে বহুত ভোক লাগিল বহুত খালো সেইকাৰণে মজা আছে কেনে লাগছে মজা আছে না খিচিৰি মেইন দেখাক মই অলপমান বাহিৰত হ'ল অলপমান আৰু খাই চাই পেলাই গৰম লাগছিতো অলপমান হাৱা খাব আহিলোঁ দীপৰ বিলটো ওচৰতে আছে আৰু ইয়াৰ পৰা এটা মানে ধুনীয়া এটা পৰিৱেশ দেখা পায় আৰু গাইছ আমি দীপৰ বিলত আহিম বুলি ভাবি আছিলোঁ আৰু আজি আমাৰ কুমাজি কলা কি হাজাৰা যাওঁ সেইকাৰণে আহি গ'লোঁ আমিও আৰু দীপৰ বিলটো চাই যাওঁ একেলগে আৰু তো খায়ে যাওঁ আমিও আৰু ইয়াতে মানে কিছুমান বহুত ভাল বস্তু আছে কিন্তু এইটো ভিডিঅ'ত আপোনালোকে দেখা নাপাব আৰু নেক্সট ভিডিঅ'ত দেখা পাব ভাল বস্তুবিলাকক আৰু গাইছে ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইবিলাক বহুত কাম চলি আছে টাৱাৰ বনাইছে আগৰ ফালে এয়া দীপৰ বিল আৰু গাইছ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান দাই ইয়াতে এটা গান বনাইছে দীপৰ বিলক লৈ পেলাই দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি তই মোক ভয়তে হয় দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তই ভয়তে এইটো গান বনাইছিল আমাৰ ৰাকেশ দাই
গাইছ মানে সহায় গেলেও খানা হয় আহিলেও খানা আজি জকে যাওঁতে খানা চাওঁ গাইছ তাৰমানে আজি য'তে যাওঁ ত'তে মানে গল্লা চব পাৰিব পুৰা কলাই পুৰা খাই আছে খাৱাটো মেইন গাইছ খাৱাটো ময়ো খাওঁ খাই যাই লগ পাইছোঁ অলপ তো গাইছ আমি তাৰ পৰা খাই বৈ আহিলোঁ আৰু এতিয়া আমি ইয়াতে আহিছোঁ গাড়ী পূজা কৰিব তো গাড়ী ইয়াতে পূজা কৰি আছে তো আপোনালোকে চাই লওক পূজা আৰম্ভ কৰি আছে এখন গাড়ী আব্দুল্লা খান গাড়ী আছিলে চলাইছিলে এখেতে চলাইছিল আগতে এইয়া তো গাইছ এতিয়া আমাৰ নাৰিকল ভানিব বোলে থাকাত নাৰিকল ভানিলে নাৰিকল ভানিলে এতিয়া পানী দিব চাকাই চাকাই দিব পানীগিলা ভিতৰত দিব অলপমান আমাৰ খাৱা লোৱা চব হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আৰু লগতে কলা বগা চেনেলৰ তৰফৰ পৰা সকলোকে আমাৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু শুভেচ্ছা জনালোঁ গাইছ আৰু নৰেন্দ্ৰ মোদীৰ জন্মদিন তেখেতকো আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল যে ভিডিঅ'টো কেনে লাগিলে কমেণ্টত জনাব গাইছ আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব জয় বিশ্বকৰ্মা জয় অসম জয় ভাৰত এতিয়া আমি ঘৰত যাওঁ গাইছ